some টেলিত কেনেকৈ পাৰ্চেজ ভাউচাৰ আৰু পে'মেণ্ট ভাউচাৰ এণ্ট্ৰি কৰে তো প্ৰথম আমি ক'ত যাম টেলিটো ক্লিক কৰিম ষ্টাৰ্টত যাম গৈ পেলাই আমি টেলিটো অ'পেন কৰিম অ'পেন কৰাৰ লগে লগে আমাৰ কি আছে এনেকৈ আহিব তো আমি কোম্পানীটো ফাৰ্ষ্ট চিলেক্ট কৰিব লাগিব সেইটো সেইটা অলৰেডি মই দেখাইছোঁ অল্টাৰ F3 মাৰি পেলাই কোম্পানীটো চিলেক্ট কৰিম তো অল্টাৰ F3 মাৰিলোঁ অল্টাৰ F3 মাৰি দিয়াৰ লগে লগে কোম্পানীটো চিলেক্ট কৰিম তো চিলেক্ট অপশ্যনত যাম তো মোৰ যিটো কোম্পানীত মোৰ কি আছে ষ্টকটো মেইনটেইন কৰা আছে সেইটো কোম্পানীলৈ যাম তো গ'লোঁ মই তো এইটোত মই গ'লোঁ এণ্টাৰ মাৰিলোঁ তো মই চিলেক্ট হৈ গ'ল তাৰপিছত এস্কেপ দবাই মই বাহিৰলৈ গুচি আহিলোঁ এতিয়া মোৰ নেক্সট কাম কি হ'ল পাৰ্চেজ ভাউচাৰ কেনেকৈ এণ্ট্ৰি কৰা অলৰেডি মই দেখাইছোঁ একাউণ্টিং ইনপুট লেজাৰ কেনেকৈ ক্ৰিয়েট কৰে তাৰপিছত নেক্সট মই দেখালোঁ ইনভেণ্টৰী ইনপুট কেনেকৈ ষ্টকটো মেইনটেইন কৰে তাৰপিছত আজি দেখাম মই একাউণ্টিং ভাউচাৰ কেনেকৈ পাৰ্চেজ ভাউচাৰ পে'মেণ্ট ভাউচাৰবোৰ কেনেকৈ এণ্ট্ৰি কৰে তো পাৰ্চেজ ভাউচাৰ আমি কৰিবলৈ হ'লে একাউণ্টিং ভাউচাৰ প্ৰথম এণ্টাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে আমাৰ এনেকৈ আহিব স্ক্ৰীনখন যিকোনো এখন ভাউচাৰ নাম আহিব ইয়াত পে'মেণ্ট ভাউচাৰ বুলি শ্ব' কৰিছোঁ তো পে'মেণ্ট ভাউচাৰ পৰা আমি প্ৰথম আজি দেখাম পাৰ্চেজ ভাউচাৰ পাৰ্চেজ ভাউচাৰ যাবলৈ হ'লে আমি কি কৰিব লাগিব কীবৰ্ডত F9 কীটো দবাই দিব লাগিব F9 কী আৰু কিছুমানৰ প্ৰব্লেম হয় কি কিছুমানৰ এনেকুৱা এটা প্ৰব্লেম হয় যাৰ লেপটপত কৰিবা তো লেপটপ কৰোঁতে কি আছে ডাইৰেক্ট F9টো দবাই দিলে কি নাহে পাৰ্চেজ ভাউচাৰখন নাহে তাত কি কৰিব লাগিব লেপটপত উইণ্ড'জ কীটোৰ ছাইডতে FN কী বুলি এটা কী থাকে সেই কীটো আগত প্ৰেছ কৰি ৰাখি তাৰপিছত F9টো প্ৰেছ কৰিলে পাৰ্চেজ ভাউচাৰখন শ্ব' কৰিব কাৰণ পাৰ্চেজ ভাউচাৰ কাৰণে শ্বৰ্টকাট হৈছে F9 তো গতিকে F9টো প্ৰেছ কৰিব লাগে কীবৰ্ড থাকিলে ডাইৰেক্ট F9টো প্ৰেছ কৰিলে আহি যাব আৰু যদি যাৰ লেপটপ আছে তেওঁলোকে FN টো দবাই F9টো প্ৰেছ কৰিব লাগিব তো F9টো প্ৰেছ কৰি দিয়াৰ লগে লগে এনেকৈ ভাউচাৰখন আহিব পাৰ্চেজ ভাউচাৰ বুলি আহিব তো আমি ইয়াত কি আহিছে কাৰোবাৰ ইনভইচ নং বুলি আহিব কাৰোবাৰ ৰেফাৰেঞ্চ নম্বৰ বুলি আহিব তো ইয়াত প্ৰথমতে কি কৰিব লাগিব ৰেফাৰেঞ্চ নম্বৰ কি দিম ইয়াত মই আগতে কি আছে ভাউচাৰ এণ্ট্ৰি কৰিছোঁ সেইটো কাৰণে মোৰ নম্বৰ 3 আহিছে মানে অলৰেডি মই দুখন ভাউচাৰ এণ্ট্ৰি কৰি থোৱা আছে তো তোমালোকৰ যদি প্ৰথম কৰিবা তেতিয়া তোমালোকৰ নংটো 1 আহিব যদি কোনোবাই 50খন কৰি থৈছে তেতিয়া নঙত কি আছে 51 বুলি আহিব গতিকে যিটো নঙে আহে সেই নংটো ইয়াত ভৰাই দিবা একো চিম্পল মোৰ 3 আছে মই 3 ভৰাই দিম তো 3 ভৰোৱাৰ পিছত মই কি কৰিম এণ্টাৰ প্ৰেছ কৰিম এণ্টাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে কি হ'ব এতিয়া পাৰ্চেছ মানে কিনা বস্তু কাৰ পৰা কিনিছোঁ তো আমি ষ্টকটো ভৰাই ল'ব লাগিব আমি কি বিজনেছ কৰিছিলোঁ তো সেই ষ্টকটো কি বিজনেছ কৰিছোঁ আমি সেই বিজনেছৰ ষ্টকবোৰ আমি অলৰেডি ভৰাই থৈছোঁ গতিকে কি আছে এতিয়া সেই বস্তুবোৰ যিবোৰ ষ্টক আমি ভৰাই থৈছোঁ সেই বস্তুবোৰ কাৰ পৰা কিনিছিলোঁ বা কাৰ পৰা কিনিম সেইটো আমি পাৰ্টিজনৰ নাম দিব লাগিব কাৰ পৰা কিনিছোঁ তো পাৰ্টি মই নাম দিম যিকোনো এটা তো ইয়াত মই দিছোঁ ধৰা ছাপ্লাই বুলি দিছোঁ তোমালোকে যাৰ পৰা কিনিবা তাক দিবা মই ছাপ্লাই বুলি দি দিছোঁ তো মই এণ্ট্ৰি কৰিয়ে থৈছোঁ কাৰণ লেজাৰখন ক্ৰিয়েট কৰোঁতে আমি ছাপ্লাই কাষ্টমাৰ তাৰপিছত এনেকৈ ভৰাই থওঁ যদি আমি নিজে নতুন নাম এটা মই যদি দিবলগীয়া হয় ধৰিলোঁ মই ধৰিলোঁ প্ৰিয়া শইকীয়াৰ পৰা মই বস্তু কিনিছোঁ প্ৰিয়া শইকীয়া বা মিছেছ প্ৰিয়াৰ পৰা ধৰা মই পাৰ্চেছ কৰিছোঁ তো তেতিয়া মই কি লিখিব লাগিব মিছেছ প্ৰিয়াৰ পৰা যদি মই পাৰ্চেছ কৰিছিলোঁ তো MS তো মিছেছ পাৰ্চেছ ইয়াত এতিয়া মই কি কৰিব লাগিব মিছেছ প্ৰিয়া এতিয়া মই মিছেছ প্ৰিয়াটো লিখিব লাগে নহয় এতিয়া মই যদি ইয়াত ডাইৰেক্ট লিখিব বিচাৰোঁ মিছেছ প্ৰিয়াটো যদি ডাইৰেক্ট লিখিব বিচাৰোঁ তেতিয়া কি আছে লিখিব নোৱাৰিম কি কৰিব লাগিব অল্টাৰ C মানে মিছেছ পাৰ্চেছৰ পৰা মই মিছেছ প্ৰিয়াৰ পৰা পাৰ্চেছ কৰিম তো ইয়াত মই কি কৰিম মিছেছ প্ৰিয়াটো যদি মই ক্ৰিয়েট কৰিবলৈ হয় তেতিয়া ইয়াত কীবৰ্ডত অল্টাৰ প্লাছ C কীবৰ্ডৰ অল্টাৰটো প্ৰেছ কৰি ৰাখি Cটো দবাই দিবা তেতিয়া আমি ক'লৈ গুচি যাম ডাইৰেক্ট লেজাৰলৈ গুচি যাম তো লেজাৰ আহিলে মই এতিয়া কি লিখিব লাগে প্ৰিয়া শইকীয়া তো প্ৰিয়া শইকীয়া লিখিব লাগে প্ৰিয়া শইকীয়াটো লিখিম মই আছামিজটো খুলি থৈ দিছোঁ সেইকাৰণে আছামিজটো আহিছে মই ক্ল'জ কৰি লৈছোঁ আছামিজটো তো আছামিজটো ক্ল'জ কৰি লওঁ
তো এইটো মই প্ৰিয়া শইকীয়া লিখিম এতিয়া প্ৰিয়া শইকীয়াৰ পৰা মই কি কৰিম পাৰ্চেছ কৰিছোঁ প্ৰিয়া শইকীয়া এণ্ট্ৰি কৰিলোঁ এইটো প্ৰিয়া শইকীয়া লেজাৰত প্ৰিয়া শইকীয়াটো এণ্ট্ৰি কৰিলোঁ অল্টাৰ চি মাৰি পেলাই এতিয়া আণ্ডাৰটো কি হ'ব আণ্ডাৰত এখন লিষ্ট আহিব দিছে গ্ৰুপ মই দেখাইছিলোঁ আণ্ডাৰটো লেজাৰ ক্ৰিয়েট কৰিলে গ্ৰুপটো আণ্ডাৰ কি হয় তো ইয়াত কি কৰিবা প্ৰিয়া শইকীয়া কি হয় তো আমাৰ প্ৰিয়া শইকীয়াৰ পৰা আমি বস্তু লৈছোঁ তেওঁ আমাক দিছে গিভাৰ তো গিভাৰজন সদায় ক্ৰেডিটৰ হয় গতিকে এইটো চানডে ক্ৰেডিটৰ হ'ব মনত ৰাখিবা এইটো চানডে ক্ৰেডিটৰ হ'ব তো আমি যদি পাৰ্চেছত পাৰ্টি নামৰ এগেইনষ্টত যিকোনো নাম দিব পাৰোঁ মই এতিয়া প্ৰিয়া দিছোঁ তোমালোকে যদি কিনা ৰাজৰ পৰা কিনা তোমালোকে যদি ৰহিমৰ পৰা কিনা তেতিয়া কি আছে নামটো দিয়াৰ এগেইনষ্টত আণ্ডাৰটো সদায় একেটাই হ'ব পাৰ্চেছত পাৰ্টি নামৰ এগেইনষ্টত চানডে ক্ৰেডিটৰ হয় তো এণ্টাৰ মাৰি একো কৰিব লাগে একচেপ্ট কৰি দিবা একচেপ্ট কৰিবা একো কৰিব লাগে একচেপ্ট কৰিবা তো এতিয়া আমি প্ৰিয়া শইকীয়াৰ পৰা কিনিলোঁ বুলি আহিছে এতিয়া এইটো আহিছে যে পাৰ্চেছ লেজাৰ তো পাৰ্চেছ লেজাৰটো কি হ'ব পাৰ্চেছ লেজাৰ এই ভাউচাৰখনৰ নামটোৱে আহিব তো মই লেজাৰত ক্ৰিয়েট কৰি থৈছোঁ গতিকে ইয়াত পাৰ্চেছ একাউণ্ট বুলি আহিব তোমালোকে যদি ডাইৰেক্ট লিখিবলৈ হয় পাৰ্চেছ যদি তোমালোকে লেজাৰ ভৰোৱা নাই তেতিয়া কি কৰিবা অল প্লাছ চিটো দবাই দিবা অল প্লাছ চিটো দবাই দিলে লেজাৰ কেছন আহিব তাত পাৰ্চেছটো লিখি দিবা পাৰ্চেছ একাউণ্ট চি এণ্টাৰ প্ৰেছ কৰিবা এণ্টাৰ প্ৰেছ কৰি দিলে পাৰ্চেছটো আণ্ডাৰ সদায় পাৰ্চেছ হয় এই লিষ্টৰ পৰা পাৰ্চেছটো চিলেক্ট কৰি দিবা এনেকুৱা চিলেক্ট কৰিবা পাৰ্চেছ একাউণ্ট তো এণ্টাৰ মাৰি দিবা তো মাৰি পেলাই কি হয় তো পাৰ্চেছ আহিলে এতিয়া আমি ইয়াত আহিছে নেম অফ আইটেম তাৰমানে আমি কি বস্তু কিনিছোঁ তো আমি ষ্টকটো যদি আগতীয়াকৈ ভৰাই থৈছোঁ তেতিয়া আমি ইয়াত লিষ্টখন আহিব গতিকে মই ইয়াৰ পৰা ধৰিলোঁ মই এক্টিভা কিনিছোঁ তো এক্টিভা মই ইয়াত ভৰালোঁ ভৰাই পেলাই এই নিউ নাম্বাৰ নট এপ্লিকেবল আহে তো নট এপ্লিকেবলটো চিলেক্ট কৰিবা যাৰ আহিব নাহিলেতো নাই তাৰপিছত এণ্টাৰ প্ৰেছ কৰিবা প্ৰেছ কৰিলে ইয়াত কোৱাণ্টিটিটো ভৰাবলৈ আহিলে মানে কিমান পিচ আমি পাৰ্চেছ কৰিছোঁ ধৰিলোঁ মই 50 পিচ পাৰ্চেছ কৰিছোঁ এণ্টাৰ মাৰিবা মই ৰেটটো অলৰেডি মই আগৰ ভাউচাৰত দিয়া আছে যদি চেঞ্জ কৰিবলৈ হ'লে তোমালোকে চেঞ্জ কৰিব ধৰিলোঁ এক্টিভাখনত 67 মই একো ৰেট নাদিয়া দেই মই অনুমানিক ধৰিছোঁ তো 67,000 মই দিলোঁ এণ্টাৰ মাৰিছোঁ তো কেলকুলেশ্যন নিজে কৰিব এণ্টাৰ প্ৰেছ কৰিলোঁ এণ্টাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে এইটো আহিলে আকৌ এণ্টাৰ যদি কিবা এটা আমি আৰু এটা আইটেম কিনিব বিচাৰোঁ তেতিয়া কি হৈছে কি আইটেম কিনিছোঁ তাৰ নামটো লিখিব লাগিব ধৰিলোঁ এফজেড ইয়াৰ পৰা মই এফজেডটো চিলেক্ট কৰিলোঁ চিলেক্ট কৰাৰ লগে লগে নট এপ্লিকেবল চিলেক্ট কৰিলোঁ আকৌ এণ্টাৰ প্ৰেছ কৰিলোঁ এণ্টাৰ প্ৰেছ কিমান পিচ ধৰিলোঁ 50 পিচ তো ৰেটটো কিমান দিলোঁ ধৰিলোঁ ইয়াৰ ৰেটটো ধৰিলোঁ 78,000 জাষ্ট অনুমানিক মই ধৰিছোঁ 78,000 তো 78,000 দিবা এণ্টাৰ প্ৰেছ কৰা কেলকুলেশ্যন নিজে কৰিব মই কৈছোঁৱেই এবাৰ আকৌ এণ্টাৰ দবাবা নেক্সট আহিব এণ্টাৰ এবাৰ দবালে নতুনকৈ এটা আইটেম ক্ৰিয়েট কৰিব পাৰিবা ক্ৰিয়েট কৰি গৈছোঁ এতিয়া আৰু এটা বস্তু মই যেনিবা তিনিটা বস্তু মই কিনিছোঁ ধৰিলোঁ মই আৰু এটা কিনিছোঁ ধৰা জুপিটাৰ কিনিছোঁ তো নট এপ্লিকেবল বুলি তো কোৱাণ্টিটি কিমান কিনিছোঁ ইয়াৰো মই 50 পিচ পাৰ্চেছ কৰিছোঁ ৰেটটো মই কি 65,000 দিছোঁ তো এণ্টাৰ মাৰিবা এণ্টাৰ মাৰিবা একচেপ্ট কৰিবা এণ্টাৰ মাৰি যাব তিনিটা বস্তুৱে কিনিছোঁ এণ্টাৰ মাৰিবা একো কৰিব নালাগে খালি লাষ্টত একচেপ্ট ক্লিক কৰিব লাগিব এই একচেপ্ট ৱৰ্ডটো আহিলে পাৰ্চেছ ভাউচাৰখন এণ্ট্ৰি কৰিব এই ভাউচাৰখন কি হৈছে এই ভাউচাৰখনত মই কোনো ডিছকাউণ্টত কিনা নাই কোনো GST লগা নাই ঠিক আছে এইখন জাষ্ট মই চিম্পুল ভাউচাৰ এখন দেখাইছোঁ কেনেকৈ বস্তু কিনিব পাৰে বস্তু কিনিলে কেনেকৈ পাৰ্চেছ ভাউচাৰখন আমি এণ্ট্ৰি কৰিব লাগে ঠিক আছে পাৰ্চেছ হৈ গ'ল এতিয়া নেক্সট হ'ল আমি কাৰ পৰা কিনিলোঁ প্ৰিয়া শইকীয়াৰ পৰা কিনিলোঁ তো প্ৰিয়া শইকীয়াক আমি কি হৈছে পইচাটো দিব লাগে যদি আমি পইচাটো দিব লাগে তেতিয়া আমি কি কৰিম পে'মেণ্ট হ'ব গতিকে পে'মেণ্টত তোমালোকে যাবা পে'মেণ্টটো আহিবৰ কাৰণে F5 দবাবা কীবৰ্ডৰ F5 কিটো দবাবা F5 কি পে'মেণ্ট আহিলে ইয়াত একাউণ্ট বুলি আহিছে তো 2 কেলৈ আহিছে মই অলৰেডি এখন পে'মেণ্ট কৰি থৈছোঁ সেইটো কাৰণে 2 আহিছে তোমালোকৰ 1 বুলি আহিব তো একাউণ্টত তোমালোকে কি কৰিবা যদি প্ৰিয়া শইকীয়াক তোমালোকে কেছ পইচা দিয়া তেতিয়া কেছ বুলি ভৰাবা আৰু যদি বেংকৰ একাউণ্টত থৈ দিয়া তেতিয়া বেংকৰ একাউণ্টৰ কোন বেংকৰ দিছা সেই বেংকৰ নামটো ভৰাবা ধৰিলোঁ মই এতিয়া বেংকৰ দিম কাৰণ ইমান পইচাটো দিব নোৱাৰিম SBI একাউণ্টত দিছোঁ তো SBIটো মোৰ ক্ৰিয়েট কৰি থোৱা আছে লেজাৰত ক্ৰিয়েট কৰি থোৱা থাকিলে আহিব নহ'বা অল্টাৰ চি মাৰি পেলাই ধৰিলোঁ মই UBI তেতিয়া অল্টাৰ চিটো মাৰিবা মাৰি পেলাই UBI লেজাৰত যাব UBI একাউণ্ট
অব্লিক চি বুলি লিখি দিছোঁ এণ্টাৰ প্ৰেছ কৰিব প্ৰেছ কৰি দিয়াৰ লগে লগে বেংক একাউণ্ট বুলি আহিব আণ্ডাৰটো বেংক একাউণ্ট হ'ব ইউ পি আইটো বেংক একাউণ্ট গতিকে ইয়াৰ পৰা বেংক একাউণ্টটো চিলেক্ট কৰিলে হ'ল বেংক একাউণ্ট যাবা এণ্টাৰ প্ৰেছ কৰিবা প্ৰেছ কৰি তাৰপিছত এইবোৰত ব্ৰাঞ্চ চাৰ্জ লিখিবলৈ আহে এতিয়া জাষ্ট মই তোমালোকৰ চিম্পুল ভাউচাৰ এখন পাৰ্চেছ ভাউচাৰ আৰু পে'মেণ্ট ভাউচাৰ কেনেকৈ এণ্ট্ৰি কৰে সেইটোহে দেখাইছোঁ পিছত মই দেখাম তো এণ্টাৰ প্ৰেছ কৰিবা একো কৰিব নালাগে এতিয়া বৰ্তমান একচেপ্ট কৰিবা একচেপ্ট কৰি দিয়াৰ লগে লগে আমি পে'মেণ্ট ইয়াত পাৰ্টিকুলাৰ কি ভৰাব লাগিব যে পে'মেণ্ট কাক কৰিম যাক পে'মেণ্ট কৰিম তেওঁৰ নামটো আহিব তো প্ৰিয়া শইকীয়াক মই পে'মেণ্ট কৰিম তো প্ৰিয়া শইকীয়াটো মই লিখি দিম ইয়াত তো আহি যাব তো প্ৰিয়া শইকীয়াক মই এই লিষ্টখনৰ পৰা চিলেক্ট কৰিম এণ্টাৰ মাৰি দিয়াৰ লগে প্ৰিয়া শইকীয়াক মোক কিমান পইচা দিবলৈ আছে দেখাই দিছে যদি মই গোটেই পে'মেণ্টটো দি দিবলগীয়া হয় তেতিয়া এই তলত দেখুওৱা পে'মেণ্টটো ইয়াত লিখি দিলে হয় কি লিখা আছে 1050000000123 তো লিখি দিলোঁ মই লিখি পেলাই এণ্টাৰ মাৰি একচেপ্ট কৰিব একচেপ্ট এণ্টাৰ মাৰিলে এগেইনষ্ট ৰেফাৰেঞ্চ নম্বৰ আহিব এগেইনষ্ট ৰেফাৰেঞ্চ নম্বৰটো থ্ৰী আহিছে মানে মই থ্ৰী পাৰ্চেছ ভাউচাৰ এগেইনষ্টত পে'মেণ্ট দিছোঁ সেইটো কাৰণে এণ্টাৰ মাৰি একচেপ্ট কৰি দিবা একো কৰিবলৈ একচেপ্ট কৰি দিবা তো পে'মেণ্ট ভাউচাৰখন হৈ গ'ল এইখনেই হৈছে পাৰ্চেছ আৰু পে'মেণ্ট ভাউচাৰ কেনেকৈ এণ্ট্ৰি কৰিম তো নেক্সট পাৰ্টটো পাব মই দি আছোঁ তোমালোকে এইখন চাই লওঁ